নমস্কাৰ সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিহু কেনেকৈ পাতিছে আপোনালোকে জনাবচোন। তো আজি যিহেতু ভোজ সেইকাৰণে মোৰো কালিৰ ভ্লগ হয়, মই দিব পৰা নাই ভোজ। সেইকাৰণে মিষ্টাৰ ডে কৰ্মসূত্ৰে আমি যিহেতু ডিব্ৰুগড়ত আছোঁ, কালি তাৰ ডিউটি আছিলে তেখেতৰ, সেইকাৰণে আমি যাব নোৱাৰিলোঁ। ৰুমতে যিকণ পাৰিছোঁ তেনেকৈ বনাই খোৱালোঁ। যিহেতু ইজন সৰু হৈ আছে সেইকাৰণে তেনেকৈ মই একো কৰিব পৰা নাই। আৰু মোৰ আমগুৰিৰ পৰা মোৰ ভণ্টি আহিছিলে, সেইকাৰণে মই ফ্ৰাইড ৰাইচ আৰু চিকেন কাৰী আৰু চিকেন কাৰী আৰু ফিছ কাৰী বনাইছিলোঁ। আৰু যিহেতু ভালেই হৈছে বুলি কৈছে মিষ্টাৰ ডে আৰু ভণ্টি। আপোনালোকে কোনে কেনেকৈ ভোজ খাইছে জনাবচোন। আৰু পিঠা পনা বনাইছেনে? মই এতিয়ালৈকে বৰ্তমান বনোৱা হোৱা নাই, বনাম আৰু লাহে ধীৰে। তো আপোনালোকে কি পিঠা বনাইছে আপোনালোকে কমেণ্ট বক্সত জনাবচোন। আৰু মোৰ মিনি ভ্লগবোৰ মই এনেকৈয়ে দিওঁ দেই, মই বেছি হেৰি কৰি দিব, মই যেনেকৈ পাৰোঁ তেনেকৈ দিছোঁ। আপোনালোকে কিন্তু এনেকৈ মোক ভাল পোৱা দি যাব। আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবচোন দেই। আজিলৈ